নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰাই আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ আৰু এটা নতুন ভিডিঅ'ত। তো বন্ধুসকল, মই ইয়াতে GDS অনলাইন এংগেজমেণ্টত নতুনকৈ যিবিলাক পোষ্ট ওলাইছে, অলমষ্ট 40,889টা পোষ্ট ইয়াতে মুকলি কৰিছে ভাৰতীয় ডাক বিভাগ তৰফৰ পৰা। তো বন্ধুসকল, এইটো পোষ্টত আপোনালোকে কেনেদৰে এপ্লিকেশ্যন কৰিব ডিটেইলছ ভিডিঅ' এটা মোৰ চেনেলত আপলোড কৰি থৈছোঁ। আপোনালোকে সেই ভিডিঅ'টো চাই কিনে আপোনালোকে সহজতে এপ্লিকেশ্যনটো কৰিব পাৰিব। তো বন্ধুসকল, ওপৰত আই বটনটো সেই ভিডিঅ'টোৰ লিংকটো পোনে পোনে আহি আছে, আপোনালোকে সেই লিংকত ক্লিক কৰিও এই ভিডিঅ'টো চাই কিনে আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব। তো বন্ধুসকল, এইটো পোষ্টত ভাল এটা সুবিধা দিছে যে বিশেষকৈ 10+ যিবিলাক ষ্টুডেণ্ট আছে, যিবিলাক ছাত্ৰ ছাত্ৰী আছে, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এই বিশেষ সুবিধাটো দিয়া হৈছে ভাৰতীয় ডাক বিভাগ তৰফৰ পৰা। তো বন্ধুসকল, ইয়াতে চাওক শিডিউল 1ত আহি আছে জানুৱাৰী 2023 GDS অনলাইন এংগেজমেণ্ট নাম্বাৰ অফ পোষ্ট যদি আপুনি চাই, অলমষ্ট 40,889টা পোষ্ট ইয়াতে মুকলি কৰিছে। তো ইয়াৰ ষ্টাৰ্টিং ডেট যিটো দিছে জানুৱাৰী মাহৰ 27 তাৰিখ আৰু এণ্ড ডেট যিটো দিছে ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখ। তো এইটো ৱেবছাইটৰ যিটো লিংক হয়, মই লিংকটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত দি দিছোঁ। আপুনি পোনে পোনে গৈ সেইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত গৈ লিংকত ক্লিক কৰি আপোনালোকে সহজতে এপ্লিকেশ্যনটো কৰি দিয়ক। এপ্লিকেশ্যন প্ৰচেছ যিটো একেবাৰে সহজ পদ্ধতিত আপোনালোকে এপ্লিকেশ্যনটো কৰিব পাৰিব ঘৰতে বহি আপোনাৰ মোবাইলেদি। তো বন্ধুসকল, আপোনালোকক সবিশেষ মই জনাবলৈ চেষ্টা কৰিম যে এইটো পোষ্টবিলাক যিটো দিছে, এই পোষ্টত অফিচিয়েলি যিটো এডভাৰটাইজমেণ্ট আছে, সেই এডভাৰটাইজমেণ্টখন অনুসৰি কি পোষ্টৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক দেখুৱাই দিম। তো বলক আপোনালোকক লৈ যাওঁ। তো বন্ধুসকল, আপোনালোকক গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ কমিউনিকেশ্যন ডিপাৰ্টমেণ্ট অফ পোষ্টৰ অফিচিয়েলি যিটো নটিফিকেশ্যন আহিছে 2023 বৰ্ষৰ কাৰণে 40,889টা পোষ্ট যিটো মুকলি কৰিছে ভাৰতীয় ডাক বিভাগে, সেই অফিচিয়েলি নটিফিকেশ্যনখন আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। তো ইয়াতে আপোনালোকে চাওক, ইয়াতে দিয়া আছে ৰেজিষ্ট্ৰেশ্যন এপ্লিকেশ্যন ষ্টাৰ্ট ডেট দিছে 27 জানুৱাৰী টু 16 ফেব্ৰুৱাৰী, ইয়াতে স্পষ্টভাৱে লিখাই আছে। তো আপোনালোকক ইয়াতে যদি পোষ্টৰ কথা মই ক'বলৈ যাওঁ, ইয়াতে দুটা পোষ্টত ভাগ কৰা হৈছে। ইয়াতে BPM পোষ্ট এটা আৰু এটা হ'ল ABPM। তো BPM যিটো পোষ্ট হ'ল, এইটো হ'ল আপোনাৰ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, আৰু ABPM যিটো পোষ্ট আছে সেইটো হ'ল এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ। তো ABPM আৰু BPM এইটো দুটা ভাগত পোষ্টটো এতিয়া ভাগ কৰা হৈছে। ইয়াৰ যদি চেলাৰী আপুনি ক'বলৈ যায়, তেতিয়াহ'লে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰত আছে 12,000ৰ পৰা 29,380 টকা পৰ্যন্ত, আৰু ABPMত যিটো আছে সেইটোত আপোনাৰ 10,000ৰ পৰা আৰম্ভ কৰি 24,470 টকা পৰ্যন্ত আপোনাৰ চেলাৰী ইয়াতে মেনশ্যন কৰা আছে। তো বন্ধুসকল, আৰু অলপ তললৈ মই স্ক্ৰল ডাউন কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে ইয়াৰ যিটো কোৱালিফিকেশ্যন দিছে, সেই কোৱালিফিকেশ্যনটো কি। তো মই আগতে আপোনালোকক কৈ দিছোঁ যে 10+ যিবিলাক ষ্টুডেণ্ট আছে, যিবিলাক ছাত্ৰ ছাত্ৰী আছে, সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে সুবৰ্ণ এটা সুযোগ। কোনো ধৰণৰ এক্সাম লোৱা নহ'ব, কোনো ধৰণৰ পৰীক্ষা ইয়াতে নাই। তো আপোনাৰ যিটো 10+ৰ যিটো মাৰ্কশ্বিট আছে, সেই মাৰ্কশ্বিটৰ ওপৰতহে সম্পূৰ্ণ চিলেকশ্যন প্ৰচেছটো নিৰ্ভৰ কৰিব। গতিকে আপোনালোকে এইটো পোষ্টৰ কাৰণে এপ্লিকেশ্যনটো অতি সোনকালে কৰি দিয়ক। তো ইয়াৰ যিটো এজ লিমিট দিছে 18 বছৰৰ পৰা 40 বছৰ পৰ্যন্ত আপোনালোকে ইয়াতে বয়সৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে। তাৰপাছত আৰু অলপ তলত যদি আমি চাওঁ কোৱালিফিকেশ্যন, যিহেতু মই আগতে মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে এপ্লিকেশ্যনটো সহজতে কৰিব পাৰিব। তো ইয়াতে চাওক লিখাই আছে 10 ষ্টেণ্ডাৰ্ড হেভিং পাছ। তো ইয়াতে 10 ষ্টেণ্ডাৰ্ড পাছ হ'লেই আপুনি এপ্লিকেশ্যনটো কৰিব পাৰিব। ইয়াতে আদাৰ কোৱালিফিকেশ্যন ইয়াতে অলপ মেনশ্যন আছে, কিন্তু আপুনি এপ্লিকেশ্যন কৰাৰ সময়ত কোনো ধৰণৰ আদাৰ্ছ কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট ইয়াতে দিব নালাগে। জাষ্ট আপুনি ফটো আৰু ছিগনেচাৰটো দিলে আপুনি এপ্লিকেশ্যন প্ৰচেছটো সম্পূৰ্ণ কৰিব পাৰিব। আৰু চিলেকশ্যন যেতিয়া আপোনাৰ হ'ব, তেতিয়া সেইটো সময়ত আপোনাৰ ডকুমেণ্টছবিলাক ভেৰিফিকেশ্যন কৰা হ'ব, আৰু সেইটো সময়ত আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰি আপোনাক চাকৰিটো দিয়া হ'ব। তো চিলেকশ্যন প্ৰচেছটো একদম সহজ হয়, জাষ্ট আপোনাৰ মেৰিট বেচিছ হিচাপত চিলেকশ্যন প্ৰচেছটো ইয়াতে হ'ব। তো আদাৰ্ছ কোৱালিফিকেশ্যনত ইয়াতে মেনশ্যন আছে কম্পিউটাৰ বেচিক নলেজ আপোনাৰ লাগিব। সব বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভালদৰে বুজি পাইছে, আৰু এই ভিডিঅ'ত যদি আপোনালোকৰ ভাল লাগি থাকে ভিডিঅ'টো এটা লাইক মাৰি দিয়ক, কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিয়ক ভিডিঅ'টো কেনেকুৱা লাগিল, আৰু যদি আপুনি নতুন আহি থাকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক।